শিৱসাগৰ বিহুবৰ সীমান্তৱৰ্তী কমল চাপৰি শ্মশানঘাটৰ সমীপৰ দিখৌ নদীত অঘটন। দিখৌ নদীৰ বুকুত দিনে নিশাই চলিছে অবৈধ শিল খনন। এজন লোক পানীত বুৰ যোৱাক লৈ চাঞ্চল্য। শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী বিহুবৰৰ দিখৌ নদীত অঘটন। বিহুবৰৰ নেপালী বস্তি কমল চাপৰি শ্মশানঘাটৰ সমীপত থকা দিখৌ নদীৰ বুকুত দিনে নিশাই চলিছে অবৈধ শিল খনন। সমান্তৰালভাৱে স্থানীয় ৰাইজে অবৈধ শিল আৰু পলস খননৰ বিৰুদ্ধে প্ৰশাসনক প্ৰতিবাদ জনাই আহিছিল। কিন্তু নীৰৱ দৰ্শকৰ ভূমিকাত বন বিভাগ আৰু আৰক্ষী। ৰাইজৰ অভিযোগ অনুসৰি ঠিক সেই সময়তে সেই স্থানতে আজি ভৰি ধুবলৈ যোৱা নাম অজ্ঞাত এগৰাকী লোক নদীত বুৰ যায়, যাৰ ফলত অঞ্চলজুৰি লাগে সোৱাদোৱা। ঘটনাস্থলীৰ পৰা পলায়ন কৰে অবৈধ খননত ব্যৱহৃত ভালেকেইখন জেচিবি, ডাম্পাৰ আৰু ফকলেন, যাৰ বাবে এই অঞ্চলটোৰ নদীৰ স্থলীত দ আৰু গভীৰ হ'ব ধৰিছে। আৰু ইতিমধ্যে নাজিৰা আদৰ্শ আৰক্ষী সহ জিলা SDRF বাহিনীৰ এটা দলে নদীত বুৰ যোৱা লোকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে, যদিও সন্ধানহীন হৈ আছে লোকজন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, যমুনা 365।